বলতো বলতো সোনকালে উঠি আহে মামাহঁতৰ ঘৰত যাবি বোলে একো সোধে নাই দেখোন তোৰ পৰীক্ষা ভাংচি বুলি ইমান দেৰিকে শুবি নেকি এইটো কি কথা হ'ল ৰচোনে মা আৰু অলপ শুবা দিয়ে কিয় ইমান দিগদাৰ কৰি আছা ইমান দিনে তোমাৰ শুয়ে পোৱা নাছিলে ভালদৰে আজিহে অলপ শুব মন গৈছে ন পাপা উঠছোনে ইমান দেৰিকে শুলি নহ'বতো আমি আকৌ গাড়ী ধৰবা লাগব নহয় তই দেখোন কৈছা মামাহঁতৰ ঘৰত যাবি আমি ৰেডিয়ে হলো তই এতিয়াও সাৰে পাই উঠা নাই আজিহে ইমান দিন পিছত মই অলপ টোপনি গৈছিলো ভালদৰে তাতেও তহঁতে দিগদাৰ দি থাকা মামাহঁতৰ ঘৰত যাম নহয় ক'তে আৰু ইমান দূৰ গুৱাহাটীহে ৰচোনে পাপা ৰ ইমান মন বেয়া কিয় কৰিছা টোপনি যাবি নহয় আৰু কত দিন আছে আমি আকৌ গুৱাহাটী যাব লাগিলে টাইমতহে গাড়ী ধৰবা লাগব তেতিয়াহে সময়মতে গৈ পাম বুজিলি দে যৌ পিছে ৰাতিপুৱা কি খাম কিবা খোৱা বনাইছে নে নাই মোৰ কিন্তু ভোক লাগি আছে কালি ৰাতি মই খোৱা নাছিলো বৈদ্য টোপনিত গলো মই এতিয়াও একো বনোৱা নাই তোক জগাবহে আহিছো তই কি খাব বিচাৰা ক সোনকালে বনাই দিম আৰু তই আৰু কাম পোৱা নাই দেই মই আৰু অলপ টোপনি যাব পারলো হয় কিবা বনাই উঠিয়ে তই মোক জগাব পারলি হয় দেখোন হ'ব দে বনাই দিম কি খাব বিচাৰা বনাই দিম নহয় সোনকালে আকৌ ৰেডি কৰাই দিব লাগিব দেউতাই বা কি কৰিছে তাকো চাব লাগিব মই সোনকালে কৰিয়ে আমি ওলাব লাগিব মামাহঁতৰ ঘৰত যাম কি যে মজা লাগিব ইমান নাচি বাগি থাকিব নালাগে দেই সোনকালে ৰেডি কৰাই দিম তই যাচোন যা সোনকালে কিবা এটা বনাও আৰু আহি আছো মই মাক আৰু পুতেকক কালি ৰাতিয়ে মই কৈ থলো সোনকালে ৰাতিপুৱা ৰেডি হবি নহ'লে বাপেকে টাইমত গাড়ী নাপায় এতিয়া ইহঁতৰ খবৰে নাই হয় দে ৰাতিপুৱা আৰু গল ফালিব নালাগে আপোনাৰ যিহে পুতেক মাতি এইমাত্ৰ উঠাই থৈ আহিলো মই হ'ব দে জানো দে ল'ৰা মোৰ নিচিনা হোৱা নাই দে এক কাপ চাহ খোৱা তাৰপিছতে মোৰ মাথাটো ঠাণ্ডা হ'ব হয় দে চাহ বনাই আছো ইমান মাথা গৰম কৰিব নালাগে দে চাহ আহি আছে সোনকালে ৰেডি হওক মই যাতে আহি দেখা পাওঁ বেগবিলাক গুচোৱা হৈছে যিহে দেখা পাইছো মাক আৰু পুতেকৰ যন্ত্ৰণাত বেছি দিন আৰু থাকিব নোৱাৰিম যেন পাইছো এনেই যিহে দেহাৰ অৱস্থা হৈছে ৰচোন গাড়ীৰ বা কি টাইম একবাৰ খবৰটো লৈ লওঁ হেৰি বাপা এই গুৱাহাটী যোৱাৰ বাছখন কেইটাটো ষ্টেণ্ডত লগাই অলপ ক'লে ভাল পালো হয় আৰু এই ডাইৰেক্ট মাছখোৱালৈ যোৱা বাছখন আৰু সেইখনৰ কথাই কৈছো হয় নেকি 9:30 দে পিছে আমাৰ কাৰণে দুখন চিট ৰাখিবচোন দে ঠিক আছে ৰাখিছো দে পিছে দেউতা মোৰ আজি খুব ভাল লাগি আছে মামাহঁতৰ ঘৰত যাম আই লাভ ইউ দাদি তই সঁচাকে মোক আজি লৈ যাবি বুজিছো লৈ যাম ৰাতিপুৱা শুই উঠি হাত মুখ ধুইছা নে নাই সেইটো কচোন আগতে ইমান ফূৰ্তি কৰিব নালাগে দে তই নহয় দেউতা মোৰ কথাবিলাক বুজিয়ে নাপা মোৰ ইমান ভাল লাগছি তই ইমান দিন মূৰত মোক মামাহঁতৰ ঘৰত লৈ যাবি লৈ যাম ৰাস্তাত আকৌ চাবি এইটো খাম সেইটো খাম বুলি কৈ নাথাকবি কিন্তু দেই মই এতিয়া ঘৰতে কৈ থলো মই কিন্তু সেইবিলাক বৰ শাস্তি পাওঁ তহঁতক নহলে দ্বিতীয়বাৰ লৈ নাযাওঁ দেই এনেকুৱা কল্লি নহয় দেউতা সেইবিলাক নকৰো মই ভাল ল'ৰা নহয় নে গম পাইছো তই কিমান ভাল ল'ৰা ৰাস্তাতহে গম পাম যায় দেউতা কচোন গুৱাহাটী যাওঁতে ৰাস্তাত কি চাব পাৰিম মই সেইটো কচোন আগতে ভাল প্ৰশ্ন কৰিছা এইটোহে ভাল ল'ৰাৰ লক্ষণ তই ৰাস্তাত চাব পাৰিবি বহুত ডাঙৰ ডাঙৰ মানুহৰ ঘৰ আৰু এটা ভাল বস্তু চাব পাৰিবি শৰাইঘাট ব্ৰিজখন চাব পাৰিবি আৰু নদীখন চাব পাৰিবি লগতে নদীত চৰা কিছুমান পানী জাহাজ সেইবিলাকো চাব পাৰিবি দেই তই খেতিৰ কাষত বহাই দিম তই ভালদৰে এইবিলাক চাই যাবি আৰু তই কি চাই গৈছা ৰাস্তাত এইবিলাক যাই মামাহঁতৰ আগত ক'ব লাগব বুজি পাইছা
সেইকাৰণে মনোযোগ দি তই ভাল ভাল বস্তুবিলাক চাই যাবি। হয় দে, তই ভালে কৈছা। কিন্তু দেউতা, মোৰ হাতত কিন্তু এটা খোৱা বস্তু হ'লে চিপছৰ পেকেট হ'লে আনি দিব লাগিব দেই। এইয়া আকৌ আৰম্ভ কৰিলিয়ে, খাওঁ খাওঁ লগাই দিলিয়ে এতিয়াই। এইয়া ঘৰৰ পৰা হ'লে ওলোৱাই নাই, কি খাবি মনত পৰি গ'ল। বলটো যাচোন, মাকে কি কৰি আছে খবৰটো লৈ আহ। যা সোনকালে ৰেডি হ'বা দি। দেউতাক যিহে দেখা পালো, ৰাস্তাত একো নোখোৱাব যেন পাইছো ৰ। মাক কৈ হ'লেও কিবা এটা খোৱা বস্তু ল'ব লাগিব। বলটো কি কৈ আছা? যা বিচাৰটো লৈ আছোন, কি কৰি আছে মাকে। বলটো দেউতাক, গাড়ী দেখোন এতিয়ালৈকে নাহিলে, কেতিয়া যাম আমি? মইতো ঘৰতে ফোন কৰি গৈছিলো, 9:30 বোলে গাড়ী এখন আহে। এতিয়াও নাহিলে কি কৰিম মই। গাড়ী আহিলে, আহিল। মাই, আমি গাড়ীত উঠিলো, মোক কিন্তু খোৱা বস্তু কিনি দিব লাগিব দেই, নহ'লে কিন্তু বেয়া পাম দেই। মই ক'লো বাপা, তোৰ গাড়ীত উঠিয়ে খাওঁ খাওঁ লাগি গ'লে আৰু এইখন মই নাজানো দেই। কাষতে দেউতা বহি আছে, দেউতাক ক যায়, মই নাজানো এইখন, দেউতাই দিলে খাবি পাবি আৰু। মই ঘৰতে কৈছিলো, মই গাড়ীত উঠিলে মোক কিবা খোৱা বস্তু দিব লাগিব। মই খাই খাই বাহিৰত বস্তুবিলাক চাই গৈ থাকিম বুলি ভাবিছিলো। তহঁতে মোক এতিয়া গালি পাব ধৰিছা। মই মামাহঁতৰ ঘৰত যাই লওঁ, চব কথা কৈ দিম দেই। তহঁতে মোক একো খাব দিয়া নাই। বাপা, গাড়ীত উঠিলি বাহিৰা বস্তু খাব নালাগে, তই বুজি নাপা নেকি? ডাঙৰ হৈছা নহয়। যা, দেউতাক কৈ চাচোন, দিলে কিবা এটা কিনি খাবি আৰু। ঐ দেউতা, মোক কিবা খোৱা বস্তু কিনি দিয়ে। কিন্তু মামাহঁতৰ ঘৰত গৈ পামেই দেখোন, একো নোখোৱাকে মই যাব নোৱাৰো দেই। মায়ে মোক গালি পাৰি আছে, তই গালি নাপাৰবি দেই, কিবা এটা কিনি দে। মন বেয়া কৰিব নালাগে, কিবা এটা দিছো ৰ। গাড়ীখন ৰখালেই নামি উঠি মই কিবা এটা আনি দিম দে তোক। চুপচাপ বহি থাকচোন মাৰ লগত যাই, যা। সঁচা কৈছাতো? ঠিক আছে দে, মই বহি লৈছো। এইখন চলি পুলিক লৈও বাহিৰত ক'ৰবাত ফুৰিব গ'লেও শান্তি নাপায়েই। কিবা এটা নিদিলে ৰক্ষা নাপাম যেনহে পাইছো। দাদা, পাৰিলে গাড়ীখন আগৰ চকত ৰখাবচোন। চলিটোৱে কিবা খাম খাম কৰি আছে দেই। নিদিলে যেন নহ'ব যেন পাইছো আৰু। বেয়া নাপায় যদি ৰখাব দেই। কি ক'ব আৰু, আজিকালি চলিবিলাক এনেকুৱাই। দে ঠিক আছে দে, আগৰ চক ৰখাই দিম দিয়ক। দাদা, কিবা কিনিম বুলি কৈছিল নহয়। যাওক যাওক, গাড়ীখন ৰখাই দিছো আমি, সোনকালে লৈ আহক যায়। দে, দেউতা তেতিয়াহ'লে গৈছে কিবা এটা আনবাৰ কাৰণে মোৰ। এইটো ল, চিপছটোকে আনিছো, এইটো মনে মনে বহি খাই থাকা। আৰু যাতে কোনো ধৰণৰ হুলস্থুল নহয় দেই। কিবাকে বাপেকে অলপ শান্তি পাইছো দে, কিবাকে আলহী ঘৰ গৈ পাও যায়। বলতো, যা 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 যা, মামাক মাতি দি যা, আমি আহিছো বুলি ক। মামা, মামা, ক'ত আছা? আমি আহি পালো। শুনিছ? কোনোবাই মাতি আছে, যাচোন। মোৰহে যাব লাগব যেন পাইছো, ৰচোন, কোননো আহিলে? বলটো দেখোন কেতিয়া আহিছা? তই অকলে আহিছা নেকি? মা দেউতা ক'ত? কি যে কয় নহয় মামা, মই অকলে আহিব পাৰিম নেকি? মা আৰু দেউতা আহিছি, সেই বাহিৰত কি হৈছে? ক'ত আছে? মাত মাত মাত, ইমান দিন মূৰত আহিছি, মোৰ চাবা মন গৈ আছে। মা, মা, আছোনে? সোনকালে সোনকালে আহ। আটাইকেইজনক দেখা পাই খুব মনটো ভাল লাগছি। আৰু বলটোৰ মাক, তই বহুত দিন মূৰত আহিলি। আমাৰ ঘৰত আহিবৰ কাৰণে মনতে নপৰে নেকি তহঁতৰ? সঁচা কৈছা দেই মামা, ইহঁতৰ মনতো নপৰে। মোৰ পৰীক্ষা ভাংছি বুলিহে মই কিবা কৰি ইহঁতক লৈ আহিছো। নহয়ে দাদা, মনত পৰে। ঘৰৰ ইমান ঝামেলা, কামৰ ঝামেলা, সময়ে মিলাব নোৱাৰো। এই পৰীক্ষা ভাংছি বুলি বলটোৰ সিও আকৌ কৈ আছে মামাহঁতৰ ঘৰত আহিম বুলি, সেই বুলি আহিলো আৰু।
দে ভালে হৈছে দে আৰু বলটো দেউতাক কি খবৰ আপোনাৰ ভালে আছে দাদা ভালে আছোঁ আৰু ভালে আছোঁ কাৰণেহে আহিব পাৰছোঁ আপোনালোকৰ ভালে আছোঁ ঠিক আছে বহকচোন মই তাইক মাতি আনো যায় ঐ মাই এই মামাৰ এজন সৰু ল'ৰা আছিল নহয় দিবাংকৰ ক'ত গেলে ই ঘৰত নাথায় নেকি আছে ৰ তোৰ নিচিনা দুষ্ট নহয়তো শুই আছে কিজানি নাই মই দুষ্ট হলোৱে তহঁতৰ আগতে মই দুষ্ট নহ'লে মই স্কুলত চেম্পিয়ন হয় হিৰো হয় বুজি পালি সকলোৱে মোক ভাল পায় দেই হয় দে বলটো আমি জানো নহয় এইটো মনত পেলাই দিব নালাগে নহয় অলপ ভালদৰে থাকিবি দেই আমাৰ মান সন্মান ৰাখিবি য'তে মতে কথাবিলাক নকবি বুজি পালি